Good morning guys. ৰাতিপুৱাটো একদম পিঠা পনা লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উৰুকালে আৰু দুদিনৰ বাকী আছে, কিন্তু আমাৰ ঘৰত পিঠা ৰেডি হ'ল। একদম মৰ্ণিং এতিয়া পিঠাৰ লগতহে খাব পাৰোঁ আৰু। তো এইবোৰ পিঠা পনা বনোৱাকৈ আজি ভিডিঅ'টোত আৰম্ভ হ'ব। তো ব'লক একদম প্ৰথম আৰম্ভ কৰোঁ। লেটছ গ' গাইজ। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই হ'ব। মই সঞ্জয় আৰু আপোনালোকে চাই আছে গাঁৱলীয়া জীৱন। আৰু গাঁৱলীয়া জীৱন আজি পিঠা পনা বনোৱা হ'ব, আৰু পিঠা বনোৱা মই আগতে খাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। তো গাইজ মোৰ ইয়াত কি আছে চাওক। তো দুটা খেজুৰ আছে, তাৰপিছত এটা মিঠৈ আছে, তাৰপিছত দুটা তিল পিঠা আছে, আৰু এটা সুতুলি পিঠা নে কি বুলি কৈছে। তো এইকেইটা আছে, আৰু কিবা কিবি বনিব বোলে আজি পিঠা। তো আপোনালোকক সেইবোৰ দেখাম। তো ৰখি থাকিব পৰা নাই, জিভাত পানী আহি আছে, মই খাই লওঁ, দেন লগ পাই আছোঁ ভিডিঅ'ত। লেটছ গ'। তো গাইছ, এয়া আমাৰ মায়ে এতিয়া ধুনীয়াকৈ একদম সাধৰ কাৰণে কড়াই ভাজি আছে। একদম যি ধুনীয়া ফুটিছে দিছে নে, কটাৰ পূৰা একদম ধুনীয়াকৈ ফুটিছে। আৰু এইফালে চাওকচোন, অলপ ওচৰত গৈ দেখাই দিছোঁ। তো ইয়াক কড়াই সান্দহ বঢ়িয়াকৈ সান্দহ বনিব। আৰু সান্দহ খাই আপোনালোকে ভাল পায়নে বেয়া, একদম কমেণ্ট কৰি দিব দেই। এইফালে ধুনীয়া চাওক, কড়াই বৰ ধুনীয়াকৈ বনাইছে কিন্তু। তো গাইজ এতিয়া দেখাওঁ আপোনালোকক আমাৰ তিল পিঠা কেনেকৈ বনি আছে। এইফালে ইয়াত চাওক কিমান আছে, এটা চ'ত পূৰা ফুল হ'বগৈ আৰু দিনটোত। কেইবাজনীও লগতে বনাইছেতো। এইফালে চাওক, এইফালে এতিয়া আপাদৰ আৰু বৌয়ে এতিয়া খুন্দি আছে। তাৰমানে এটা ধুনীয়া পৰিৱেশ আৰু পূৰা বিহুৰ উলহ মালহৰ এটা একদম পিঠা পনাৰ পৰিৱেশ হৈ আছে আজি আমাৰ ঘৰত। ইমানে মজা লাগিছে ন, কি ক'ম আৰু। আজি পিঠা পূৰা পিঠা হ'ব আজি ঘৰত। মই আজি একদম পূৰা খোৱাহে আছোঁ আৰু দেই। এইফালে সেই ছোৱালীজনী চাওক, নাচি ধুনীয়া খেলি আছে। কি কৈছ এইফালে? বেটি পানী খাইছা যে, মই নেখাং। তুমি খোৱা, আছে নাই ইয়াত? নাই, পানী নাই যে। নাই আকৌ, নাই। আহা টিউবেলৰ পৰা খাবা, আহা মই মাৰি দিম। ৰ'বা, মই টিউবেলৰ মাৰি দিছোঁ দেই। এই পুষ্কিজনীয়ে বোলে পানী খায় বোলে, পানী। তো যাৰটোত পানী বাকী আছে, পানী নাই, মোক কৈছে এতিয়া ভৰাই দিবলৈ। তো মই এক জাৰ আনি দিলোঁ ভৰাই টিউবেলৰ পৰা। তো এতিয়া তাইক চাওকচোন কান্দ বহি, এতিয়া পানী পেলাই খেলিব লাগে বোলে। আকৌ এবাৰ। অলপ আগত যে তিল পিঠাবোৰ দেখি পালে যে, এই চাওক মা আৰু আপাতে দুয়োজনী একেলগে কিমান ধুনীয়াকৈ পুৰি আছে চাওকচোন। এক বাচন লগতে লৈ দুখন টাৱা দুজনীয়ে একদম ধুনীয়াকৈ তিল পিঠা পুৰি আছে। দুজনীয়ে আহি এক চৌ আধা চৌত এতিয়ালৈকে দেখিলে আপোনালোকে পূৰা ফুল হ'বগৈ চাগে আজিৰ দিনটোত। চাওকচোন যি ধুনীয়াকৈ এইফালে আপাদৈ হাতত লৈ আছে চাওক। এয়া আপাদৈ বনাইছে এইবাৰ চাওক, ধুনীয়াকৈ কিমান ধুনীয়া বনাইছে চাওক। আপোনালোকে বনালে নে কমেণ্ট কৰি জনাব। চাওক কেনেকৈ বনায় আপোনালোকে জানেনে? যোনে জানে কমেণ্ট কৰি জনাব দেই। আমাৰ মায়ো বনাই আছে চাওক। এইফালে এইয়া মাটো হৈছে চাওক, একদম ধুনীয়া বনাই আছে দেই। এইয়া এইফালে আপাদৈ কেনেকৈ বনাইছে চাওক, ইমান ধুনীয়াকৈ। একদম দেখি আৰু কি ক'ম আৰু, খাওঁ লাগি গৈছে। মই খাম অলপ আগত। এতিয়া তিল পিঠাটো যে গৰমে খাই বেছি ভাল লাগে। মোক গৰমে খাই ভাল লাগে। তো মই খাম ৰ'ব, অলপ গৰমে অলপ পাছত খাম। কিন্তু এতিয়া ষ্টাৰ্ট কৰিছেহে যিহেতু, আধা হৈছেগৈ। মই অলপ মাজতে খাম আৰু পিছত টেষ্ট কৰি জনাই আছোঁ আপোনালোকক। অলপ পিছত আপোনালোকক ধুনীয়াকৈ মই টেষ্ট কৰি জনাই আছোঁ। আৰু হেছটেগ বহাগ বিহু ৰঙালী বিহু আপোনালোকে কমেণ্ট কৰি জনাই দিব দেই, হেছটেগ লগাই দিব এইবাৰ। তো ভিডিঅ'টো আহক আৰু আগলৈ গৈ থাকোঁ।
এয়া এইবাৰ চাওকচোন মায়ে বনোৱাটো চাওক এইবাৰ। বিহু পিঠা আগতীয়াকৈ খাই দিলোঁ, মজা লাগিছে। গুৰ দিয়া পিঠা, তিল পিঠাটো বিশেষকৈ চেনি দিলে বেয়া লাগে, মোক গুৰ দিলে বেছি ভাল লাগে। তো গুৰ দিয়া পিঠা একদম গৰম গৰমে তাজা বনি আছিলে, আনি পিনি খাইছোঁ, মজা লাগিছে। আপোনালোকে বনালে নাই কমেণ্ট কৰি জনাব। আমাৰ ঘৰতো হৈ গ'ল। গৰমে গৰমে তিল পিঠা খোৱা মজাই বেলেগ। ভইচটো সৰুকৈ যাব পাৰে, বৰ ভাগৰ লাগিলে এইফালে একদম কোৰ মাৰি মেলি আহিলোঁ। ভৰি চাব পাৰে পুৰা লেতেৰা হৈ আছোঁ। তাৰপৰা সেনেকৈ হেৰি কৰি মেলি আৰু খাইছোঁ, গাঁৱলীয়া যে। পুৰা ভাগৰ লাগিছে, একদম বৰ জোৰকৈ চুই মেলি কথাটো ক'ব মন নাই যোৱা। তো এনেকৈ লাহে লাহে কৈছোঁ আৰু ভইচটো এডজাষ্ট কৰি লওঁ আজি। মজা। পিঠাটো খাই একদম মজা লাগিলে। এয়া চাওক আমাৰ বৌহেঁতি, এবাৰ বৌহেঁতি আহি গ'ল আপদৰ ঠাইত। বৌ একদম দুজনী পায়, এজনীয়ে চালিছে, এজনীয়ে ঢেঁকী দিছে। বা একদম পূৰা পিঠাই আজি আৰু ৰঙালী বিহু পূৰা ঢেঁকীত দি বাছ কি ধুনীয়া, ইমান স্পীড দিছে দেখিছে নাই? বাহ। তো বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো। এয়া আছিল পিঠা পনা বনোৱা, আজি তিল পিঠা বনালে। তো ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰি এয়া দিলোঁ আৰু শেষত হেপী ৰঙালী বিহু সকলোকে।